ৰৈ ৰৈ বিনালে এই দশতে বহি পেলাই অন্তিমখন শ্বুটিংখন লৈছিলে জুবিন দাই। এই দশতে মই বহি থকা, এই দশত কোন ক'ত হয় কি কথা, এতিয়া এই ভিডিঅ'টোৰ জৰিয়তে এতিয়া ফাৰ্ষ্ট অফ অপেন কৰো, বলকচোন এতিয়া মোৰ লগত থাকিব আপোনালোকে। দ্য কিং অফ হামিং ইন দ্য অল্ড আই লাভ জেডজি, ৰৈ ৰৈ বিনালে জুবিন দা। এই দশতে জুবিন দাৰ লাষ্ট শ্বুটিংটো ফিল্মৰ ৰৈ ৰৈ ফিল্মৰ লাষ্ট শ্বুটিংটো এই দশতে লৈছিলে। আৰু এই দশটো হ'ল জেগাটোৰ নাম হ'ল বিশ্বনাথ চাৰিআলি বৰগাং আঢ়ৈ দলং। সেই আঢ়ৈ দলঙৰ ওপৰত আমাৰ হাজাৰ হাজাৰ অনুৰাগী, আমি নিচিনা হাজাৰ হাজাৰ অনুৰাগী, জুবিন দাৰ অনুৰাগী সকলোৱে আহে, আহি পেলাই ইয়াতে ফটো লৈ শ্বুট কৰে। আৰু আপোনালোকে যদি সেই দলঙত আহিব বিচাৰে, বৰগাঙৰ আঢ়ৈ দলংটো ইয়াতে আহিব। হয় চাওক, আবেলি দৃশ্যখিনি চাওক, আপোনালোকে চাইছে খুব ধুনীয়া লাগিছে, এনেকুৱা ভিউ আহিছে, ধুনীয়া লোক লাগিছে। আপোনালোকে সকলোৱে যোনে যোনে আপোনালোকে জুবিন দাৰ মুভি চাইছে বা ফিল্ম চাইছে, তেখেতে সকলোৱে ইয়াত আহি আছে আৰু সকলোৱে ফটোশ্বুট লৈ আছে। আহকচোন মই জুবিন দা ক'ত বহিছে দৰ্শক, সেইখনে হ'ল বৰগাং আঢ়ৈ দলং। সেই আঢ়ৈ দলঙৰ মাজতে হাজাৰ হাজাৰ জুবিন দাৰ অনুৰাগী সকলে ইয়াতে আহিছে, আহি পেলাই অনুভাৱে পিকনিক নিচিনাকে ইয়াতে খানা খাই আছে আৰু ফটো শ্বুট কৰি আছে। হাজাৰ হাজাৰ লোক আহি পেলাই হেৰিত চাই আছে, আপোনালোকে দেখুৱাইছে। আৰু সেইটো চাওক দৃশ্যটো, সেইটো হ'ল ৰাষ্ট্ৰীয় ঘাইপথ 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। সেইটো গুৱাহাটী বিশ্বনাথ চাৰিআলি, গুৱাহাটী লখিমপুৰ ধেমাজি চবফালে যাব পাৰে, এইটো হাই ৰোড হয়। আৰু সেইটো হ'ল আঢ়ৈ দলং মাজতে মই খোজকাঢ়ি গৈ আছো, জুবিন দাৰ অনুৰাগী সকলো খোজকাঢ়ি গৈ আছো, ঘূৰি আছে ইয়াতে। আপোনালোকে চাই আছে কি ধুনীয়া দৃশ্যখিনি চাই আছে। আৰু আপোনালোকে মোৰ লগত থাকিব। আৰু তলতো চাওক, তলত ওপৰত হাজাৰ হাজাৰ আবেলি সময় হলে ইয়াতে হাজাৰ হাজাৰ মানুহবোৰ জুবিন দাৰ অনুৰাগীবোৰ আহি পেলাই ইয়াতে ফটো চেলফি লয়, ইয়াতে লাগে। যিহেতু জুবিন দাই এক ৰাতিতে এইটো ভাইৰেল কৰি থৈ গ'ল, এইটো ৰৈ ৰৈ বিনালে অন্তিমখন শ্বুটিংখনৰ দৃশ্যখিনি এইখিনিতে আছিলে। যিহেতু আমি সকলোৱে, আমাৰ নিচিনা সকলোৱে যিবিলাকে ফিল্মখন চাইছে, সকলো মানুহে বুঢ়া জোৱান সকলোৱে ইয়াতে আহি পেলাই অনুভৱ কৰি আছে, লৈ আছে এই জেগাখনত। যিহেতু জুবিন দা আমাৰ মাজত নাই, কিন্তু আমাৰ মাজত অমৰ হৈ আছে জুবিন দা, আমি ভাবো যে অমৰ হৈ থাকিব। আৰু সেই ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্যখিনি চাওক, আবেলি সময়ত বিলিখন কি ধুনীয়া লোক দিছে, হেৰি দিছে, ভিউ দিছে, আপোনালোকে চাইছে। আৰু চাওক সেই তলতো ওপৰতো হাজাৰ হাজাৰ অনুৰাগী সকলো ইয়াতে আহিছে, ৰৈ আছে। যিহেতু সেই জেগাখনত আহিলে আমি জুবিন দাৰ কথাখন মনত পৰে। আৰু মনত আহিলে আমাৰ মনটো চবৰে ভৰি যায়, ভৰপূৰ নহয়। এই শ্বুটিংখন লৈছিলে, মই জেডজি বুলি লিখা আছে এইখনতে মোহৰি বহিছে, সেইখনে মোহৰি গৈছে। এই দশতে বহি পেলাই জুবিন দা শ্বুটখন লৈছিলে, এই দশতে লৈ পেলাই সেই দশতে মই বহিছো, এই দশতে জুবিন দা বহি পেলাই আছলি শ্বুটখন লৈছিলে। শেষ শ্বুটখন ফিল্মৰ জুবিন দাৰ এই দশতে বহি লৈছে, সেইটো ভাঙিব পাৰে। আৰু সেইটো বৰগাং দলং আছে, বৰগাং দলঙৰ ওপৰত সেই আঢ়ৈ দলংটো, সেই মই উঠিবলৈ বহুত হাজাৰ হাজাৰ অনুৰাগী সকলো লাইন হয়। এইটো 4 লাইন গুৱাহাটী, সেইফালে হেৰি বিশ্বনাথ চাৰিআলি হৈ গুৱাহাটী যাব পাৰে, সেইফালে আকৌ হেৰিয়া যাব পাৰে গুৱাহাটী। সকলোকে অশেষ ধন্যবাদ মোৰ তৰফৰ পৰা। যিহেতু আপোনালোকক মই যিখিনি চেষ্টা কৰি পেলাই যিখিনি দেখুৱাব পাৰিলো মই দেখুৱালো। আপোনালোকে যোনে মোৰ ভিডিঅ'খন চাই আছে, সেই ভিডিঅ'টো চাই পেলাই আপোনালোকে ভাল লাগিলে লাইক এটা গঠনমূলক কমেণ্ট কৰি যাব। আৰু যদি পাৰে আপোনালোকৰ ওচৰত ভিডিঅ'টো গৈছে, আপোনালোকে শ্বেয়াৰ এটা মাৰি দিলে, আপোনালোকক সেইকাৰণে মোৰ অনুৰোধ থাকিলে আপোনালোকক সকলোৱে ভিডিঅ'টো শ্বেয়াৰ মাৰি দিব।